নমস্কাৰ বন্ধুসকল, মঞ্জিল বুঢ়া 2.0 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এইটো ইনফৰ্মেটিভ আৰু টেকনিক্যাল চেনেল হয়, সেইটো কাৰণে ইয়াত ভিডিঅ' দিয়া হোৱা নাই আৰু মই মানে আপোনাৰ ব্লগিং বহুত বেছি কৰি থকা হৈছে, মানে মঞ্জিল বুঢ়া ব্লগ যিটো মোৰ ছেকেণ্ড চেনেল হয়, সেই চেনেলটোত বহুত ব্লগিং কৰি থকা হৈছে, সেইটো কাৰণে ইয়াত ভিডিঅ' দিবলৈ হোৱা মানে টাইম পোৱা নাই। এতিয়া বাৰু সেইখিনি কথা ছাইডত ৰাখিছোঁ। এতিয়া কথাটো হ'ল আজি হ'ল 2 অক্টোবৰ। এতিয়া 2 অক্টোবৰ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ এইটো আহে যে গান্ধী জয়ন্তী আৰু বেলেগ একো মনলৈ নাহে। কিন্তু আপোনালোকক এটা কথা কওঁ যে এই গান্ধী জয়ন্তী মানে 2 অক্টোবৰ দিনাখনেই আৰু এজন মহান পুৰুষৰ জন্মদিন হয়। তেখেত হৈছে ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী, যাৰ নাম হৈছে লাল বাহাদুৰ শাস্ত্ৰী। হয়তো বহুতে জানে, হয়তো মই ভাবোঁ যে বহুত মানুহে নাজানে, যিহেতু তেখেত অকল প্ৰধানমন্ত্ৰীয়ে নাছিলে, তেখেত ৰেল মন্ত্ৰীও আছিলে, তাৰপিছত হোম মিনিষ্টাৰো আছিলে, তাৰপিছত তেখেত প্ৰধানমন্ত্ৰী হৈছে। ইমানখিনি পদবী থকাৰ পিছতো আৰু ইমান সহজ সৰল ব্যক্তি আছিল তেখেতৰ। আপোনালোকে এই ভিডিঅ'টোত দুই এটা মই আপোনালোকক ক'ম, সেইখিনি গম পালে মানে মানুহজনৰ বিষয়ে আপোনালোকে আৰু চাবলৈ মন যাব, জানিবলৈ মন যাব। আৰু এইখিনিত কওঁ যে কেতিয়াও মানে এখেতৰ মানে 2 অক্টোবৰ দিনাখন গান্ধী জয়ন্তী বাদ দি মানে বেলেগ লাল বাহাদুৰ শাস্ত্ৰী হৈ একো এটা অনুষ্ঠান নেদেখোঁ বা কোৱা নুশুনো, কাৰণ এইটো আগৰ পৰা চলি আহিলে। যিহেতু এখেতৰ মৃত্যু বহুত মানে এটা ৰহস্যজনক হিচাপে মৃত্যু হৈছিলে, আৰু এই মৃত্যুৰ কাৰণ আজিলৈকে নোলালে। ইণ্ডিয়া জড়িত আছে, পাকিস্তান জড়িত আছে, নে কোন জড়িত আছে, নে আমেৰিকাও জড়িত আছে, কোনেও ক'ব নোৱাৰে। সেইকাৰণে ইয়াৰ ৰহস্য কেতিয়াও ফাদিল নহ'লে, আৰু যাৰ কাৰণে তেখেতৰ বিষয়ে আমাক ক'বলৈ গ'লে সৰুৰ পৰা নিশিকালে। মাত্ৰ আমি 2 নম্বৰ যোনজন প্ৰধানমন্ত্ৰী, মানে প্ৰধানমন্ত্ৰী লিষ্ট যেতিয়া সোধা যায় যে কেইজন প্ৰধানমন্ত্ৰী আছিলে, প্ৰথম প্ৰধানমন্ত্ৰী কোন, ছেকেণ্ড প্ৰধানমন্ত্ৰী, তেতিয়াহে তেখেতৰ নাম জানো, বাকী একো কথা তেখেতৰ বিষয়ে নাজানো। এতিয়া বাৰু সেইখিনি কথা পিছত, এইবিলাক ৰহস্যজনক কথা বেলেগে নোৱাৰিলে যেতিয়া মইনো কি কৰিম, বা আপুনি মই কি কৰিব পাৰিম, একো কৰিব নোৱাৰোঁ, সেইখিনি কথা পাতি লাভ নাই। এতিয়া আজি তেখেতৰ জন্মদিন হিচাপে, আৰু তেখেতৰ এতিয়া জন্ম ইয়েৰটো আপোনালোকক কৈ দিওঁ, 1904 চনৰ 2 অক্টোবৰ। আজিৰ দিনটোতে তেখেতৰ জন্ম হৈছিলে। শ্ৰদ্ধাঞ্জলি জনাই এই ভিডিঅ'টো মই বনাইছোঁ। তেখেতৰ সহজ সৰলতাৰ বিষয়ে আপুনি যদি জানে নহয়, আচৰিত হৈ যাব। দেশৰ প্ৰধানমন্ত্ৰী কেতিয়াও কোন আছে আৰু তেনেকুৱা পদত থকাৰ পিছতো তেখেতে কেতিয়াও VIP, VVIPটোতো বাদেই দিয়ক, VIP ফেচিলিটিখিনিও তেখেতে লোৱা নাছিলে। এনেকুৱা এটা চিম্পুল লিভিং, হাই থিংকিং, সেই যিটো শব্দ, এইটো আমি সৰুৰ পৰা শুনি আছোঁ, সেই শব্দটো তেখেতৰ লগত পূৰা মানে খাটি যায়। যিহেতু চিম্পুল লিভিঙৰ কথা কৈছোঁ, আমি 2-3টা উদাহৰণ তেখেতৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। যিহেতু ফ্ৰীডম ফাইটাৰ হয়, তেখেতসকলতো আৰু জেললৈ যায়েই, আৰু ক'বই নালাগে। যেতিয়া জেলত তেখেত আছিলে, তেতিয়া লালা লাজপত ৰায়ে এটা সংস্থা খুলিছিলে, যিটো সংস্থাত ধৰক যিখিনি মানুহ মানে সেই মানুহজনৰ ওপৰতে ডিপেণ্ড হৈ পেলাই ঘৰখন চলি আছে, সেই মানুহজন যেতিয়া জেললৈ যাব, তেতিয়া ঘৰখন কোনে চলাব? তাৰ বাবে কি কৰিছিলে, মাহিলী 50 টকাকৈ ঘৰখনক দিছিলে ঘৰ চলিবৰ কাৰণে। তেতিয়া জেলত থাকোঁতে তেখেতে নিজৰ ঘৈণীয়েকলে চিঠি লিখিলে যে 50 টকাটো মাহিলী পাই আছানে, আৰু যদি পাই আছা তেতিয়াহ'লে সেয়াই তোমালোকৰ মানে হৈছে নে, আঁতিছে নাই, চলিব পাৰিছে নাই, এনেকৈ বুলি লিখিলে। আৰু তাৰ উত্তৰত ঘৈণীয়েকে দিলে যে 50 টকা মাহিলী আহি আছে, কোনো মানে লেট কৰা নাই, মাহিলী আহি আছে, তাৰ ভিতৰত 40 টকা দিয়ে মই ঘৰ চলাই দিছোঁ, 10 টকা সাঁচি গৈ আছোঁ। সেই কথাটো যেতিয়া গম পালে, তেখেতে লগে লগে আকৌ সংস্থাটোলৈ লিখিলে যে মোৰ ঘৰত 40 টকায়েদি ঘৰখন চলি গৈছে, নেক্সট মাহৰ পৰা আপোনালোকে 40 টকাহে ঘৰলৈ পঠিয়াব, আৰু তাৰে 10 টকাটো যাক দৰকাৰ আছে সেই মানুহক আপোনালোকে দি। আৰু এটা তেখেতৰ সৰলতা উদাহৰণ দিওঁ, যেতিয়া তেখেত জেলত আছিলে, তেতিয়া জীয়েকৰ মানে বেমাৰ হৈ আছিলে। বেমাৰ হৈ থাকোঁতে জীয়েকে বিচাৰিছে বাপেকক ওচৰত, তেখেতে জেলাৰক ছুটি বিচাৰিলে, 11 দিনৰ কাৰণে ছুটি বিচাৰি পেলাই ঘৰলৈ যাব লৈছিলে। কিন্তু ইমানেই সহজ সৰল মানুহ, সেইকাৰণে জেলাৰে ভাবিছে 11 দিন নালাগে, 21 দিনৰ দিওঁ, মানে ভাল মানুহ যে, সেইকাৰণে অকণ বেছিকৈ বঢ়াই দিছে। তাৰপিছত যেতিয়া ঘৰ গৈ পালেগৈ, পাই মেলি জীয়েকো পালে, ধুনীয়াকৈ 2 এষাৰ কথা পাতিলে, ছোৱালীজনী ঢুকাই থাকিলে। খৰি দিয়াৰ পিছত তেখেত ঘৰত নৰখিলে, ডাইৰেক্ট বাহিৰে জেললৈ মই। চবেই গাঁৱৰ মানুহে, ঘৈণীয়েকে হ'লেও চবেই ৰখাইছে যে আপুনি থাকি যাওক, আপুনি যিহেতু 21 দিনৰ ছুটি লৈ আহিছে, আমাৰো মনটো ভাল লাগিব, যিহেতু তাই নাই এতিয়া। তাৰপিছত নাই, তেওঁ কাৰো কথা নুশুনিলে, ডাইৰেক্ট গুচি আহিলে। জেলাৰক আহি পেলাই ক'লে মই আহি গৈছোঁ, মই জেলত থাকিব গুচি আহিছোঁ। কৈছে নহয়, আপোনাৰতো 21 দিনৰ ছুটি দিয়া আছে, আপুনি 21 দিন বিন্দাছ থাককে। আপুনি তেতিয়া কৈছে যে আপুনি মোক ছুটি দিছিলে মোৰ ছোৱালীজনীৰ কাৰণে, এতিয়া মোৰ ছোৱালীজনীয়ে নাথাকিলে, তাইয়ে ঢুকাই থাকিলে, তেতিয়াহ'লে মই ছুটি কিহৰ কাৰণে নলওঁ, মই আকৌ জেলত সোমাবলৈ আহিছোঁ।
এনেকুৱা ধৰণৰ তেখেতৰ মেণ্টেলিটি। এই সহজ সৰলতাটো তেখেতৰ সৰুৰ পৰাই গঠন হ'ল। আচলতে তেওঁ যেতিয়া 8 বছৰ আছিলে তেতিয়া তেওঁ ফুলনি এখনত গৈ পেলাই মানে একদম টপাৰ গৈ পেলাই ফুল ছিঙি আছে। ফুল ছিঙি থাকোঁতে তাৰ যিজন মালি আছিলে, মালিজনে আহি খুব গালি পাৰিলে, আৰে কিয় ছিঙিছে বুলি খুব গালি পাৰিলে। তেতিয়া তেখেতে বুজালে যে কেতিয়াও কাকো বস্তু নুসুধাকৈ নল'বা, কেতিয়াও নল'বা। আৰু কাৰোবাৰ কেতিয়াও বস্তু মানে এনেই মানে যিটো আমি কওঁ যে ফকটত ল'ব নিবিচাৰিবা। এই কথাষাৰ গোটেই জীৱনভৰ তেখেতে সেইটো কথাই এপ্লাই কৰি ৰাখিলে। সেইটোৰে এটা উদাহৰণ মই আপোনালোকক আৰু এটা দিওঁ। যেতিয়া তেখেত স্কুললৈ গৈছিলে, স্কুল যাওঁতে গংগা নদী পাৰ হ'ব লাগে। হয়তো এই কাহিনীটো আপোনালোকে শুনা পাইছে চাগে দেই, মই শুনিছিলোঁ মানে গংগা নদী পাৰ হৈ মানে স্কুললৈ যাব লাগে। তেতিয়া তেখেতে কি কয়, কিতাপ বহি মানে মাথাত লৈ পেলাই, ইউনিফৰ্মো মাথাত লৈ পেলাই নদীখন পাৰ হৈ যায়গৈ। তাৰপিছত তাত যিহেতু আগতে দলংবিলাক নাছিলে, তাৰপিছত নদী পাৰ কৰিবলৈ নাও থাকে যে, নাৱৰীয়াই ক'লে যে তুমি ইয়াতে বহি যোৱা, মই এটকাও নলওঁ, তোমাক পাৰ কৰাই দিম, এনেকৈ কয়। তেখেতে কয় যে নাই মই কেতিয়া সুবিধা কাৰোবাৰ নলওঁ, যদি মই নিজে দিব পৰা নাই কাৰোবাৰ পৰা সুবিধা মানে তেখেতে নলয়। এনেকুৱা ধৰণৰ তেখেতৰ মেণ্টেলিটি। আৰু সেই বস্তুটো তেওঁ নিজৰ পৰিয়াল আৰু ল'ৰা ছোৱালীকো দিব বিচাৰিছিলে। যেতিয়া নেকি তেওঁ যিহেতু প্ৰধানমন্ত্ৰী হৈ আছিলে, তেতিয়া তেখেতৰ গাড়ী পায়, পূৰা বিলাসী লাক্সাৰী গাড়ী পায় ন। সেই লাক্সাৰী গাড়ীখন ল'ৰাহঁতৰ দেখি পেলাই খুব চলা লাগি আছিলে। ল'ৰা তেতিয়া 16 বছৰ হৈছে। তাৰপিছত তেখেতৰ 3জন ল'ৰা আছিলে, 2জনৰ খুব চলা লাগিছে। তাৰপিছত দুজনে চলাবলৈ কৰিলে, ড্ৰাইভাৰৰ পৰা চাবি লৈ চলাবলৈ গুচি গৈ পেলাই আহি গাড়ী ধুনীয়াকৈ ৰাখি দিলে। তাৰপিছত লাল বাহাদুৰ শাস্ত্ৰীয়ে মানে দেউতাকে গম পালে যে গাড়ীখন চলাইছে। সুধিলে কোনে চলাইছিলে, ক'লে বোলে আপোনাৰ ল'ৰাই চলাইছিলে। কিমান কিলোমিটাৰ চলাইছিলে চাই দিলে, যিহেতু ৰেকৰ্ড থাকেই। চাই পেলাই ক'লে যে 14 কিলোমিটাৰ। ঠিক আছে, 14 কিলোমিটাৰ। তাৰপিছত লগে লগে তেখেতে ক'লে যে এই 14 কিলোমিটাৰ যিমান টকা হয় সেইটো মোৰ যিটো চেলাৰী হয় তাৰ পৰা কাটি দিয়া হ'ব বুলি কৈ তেখেতৰ দৰমহাৰ পৰা কাটি দিছে। কেতিয়াও নিজৰ সুবিধাৰ বাবে তেখেতে কেতিয়াও মানে চৰকাৰী বস্তু কেতিয়াও লয়। সেইটো অকল চৰকাৰী বস্তু বুলি তেখেতৰ ক্ষেত্ৰত ক'ব নোৱাৰি। কোনো বস্তুৱে তেখেতে সুবিধা মানে আমি যে সুবিধাবাদী নাছিলে। তেখেতে কেতিয়াও চৰকাৰী বস্তু এনেই ইউজ কৰা নাছিল। এতিয়া ল'ৰা ছোৱালী যিহেতু ডাঙৰ হৈ আহিছে, ল'ৰা ছোৱালীয়ে মানে ডিমাণ্ড কৰিছে যে আপুনিতো প্ৰাইম মিনিষ্টাৰ হয়, এখনতো গাড়ী লাগে। তেখেতৰ ঘৰত কোনো গাড়ীয়ে নাছিলে। ক'লে যে এখন গাড়ী লাগে। ঠিক আছে, এখন গাড়ী লোৱা যায়। EMI গাড়ীখন লৈছে মানে চব আচৰিতো, প্ৰধানমন্ত্ৰী আকৌ EMI গাড়ীখন লৈছে। নাই, মোৰ হাতত পইচা নাই, মই সেইকাৰণে EMIতে ল'ম আৰু মোৰ নিজৰ দৰমহাৰ পৰাই দিম। গাড়ীখন লোৱাৰ পিছত তেখেত ঢুকাই থাকিলে। প্ৰায় এবছৰৰ পিছত তেখেত ঢুকাই থাকিলে। 1966ত তেখেত ঢুকাই থাকিলে। যেতিয়া ঢুকাই থাকিলে, এতিয়া কোনে দিব গাড়ী? EMI কোনে ভৰিব? তেতিয়া ইন্দিৰা গান্ধী তাৰপিছত প্ৰধানমন্ত্ৰী হ'ল। ইন্দিৰা গান্ধীয়ে ক'লে যে এইটো আমি চৰকাৰ ফালৰ পৰা দি দিম। কিন্তু সেইটো তেখেতৰ ঘৈণীয়েকে কেতিয়াও একচেপ্ট নকৰিলে। ক'লে যে এইটো কৰিলে মোৰ হাজবেণ্ডৰ কাৰণে বহুত মানে এটা হেৰি হ'ব, কাৰণ দুখ দিয়া হ'ব, যিহেতু তেখেতে কেতিয়াও ফকটত বস্তু লোৱা নাছিলে। সেইটো কাৰণে তেখেতৰ যি পেঞ্চন আছে সেই পেঞ্চনৰ পৰা পইচা কাটি লওক। তেখেতৰ লগতে তেখেতৰ পৰিয়ালো কিমান এটা মানে ছাপৰ্টিভ আছিলে, তেখেতক কিমান ছাপৰ্ট কৰিছিলে। চব মৰি যোৱাৰ পিছতো সেইটো সুবিধাটো ঘৈণীয়েকেও ল'ব পাৰিলে বা ল'ৰা ছোৱালী হ'লেও ল'ব পাৰিলে, কিন্তু নল'লে। তেখেতৰ পেঞ্চনৰ পইচাৰ পৰা EMI মাৰি গাড়ীখনৰ কিস্তি মাৰিলে। সেইখন গাড়ী এতিয়াও আছে। আৰু বহুতো কথা আছে, আৰু তেখেতৰ বিষয়ে পাতি শেষ কৰিব নোৱাৰি। কিন্তু আৰু এটা কথা কওঁ, এইটো লাষ্টত আৰু এটা কথা কওঁ, যিটো এইটোৱে শেষ নহয়, কিন্তু এইটো এটা লাষ্ট এটা তেখেতৰ বিষয়ে কৈ ভিডিঅ'টো মই সামৰিব বিচাৰিছোঁ। যেতিয়া ইণ্ডিয়া পাকিস্তানৰ ছেকেণ্ড ৱাৰ হৈ আছিলে, যুদ্ধ হৈ আছিলে 1965ত, তেতিয়া মানে আমেৰিকা আৰু পাকিস্তানৰ মাজত বণ্ডিংটো বহুত ভাল আছিল। তেতিয়া আমেৰিকাই ইণ্ডিয়াৰ মানে লাল বাহাদুৰ শাস্ত্ৰী ইণ্ডিয়াক প্ৰেছাৰ দিছে যে যুদ্ধ অতি সোনকালে সামৰ, নহ'লে তহঁতক ঘেঁহু দিয়া বন্ধ কৰি দিম। মানে তেতিয়া ঘেঁহুটো ইণ্ডিয়াত প্ৰডাকশ্যন কম আছিলে, সেইকাৰণে আমেৰিকাৰ পৰা আহে। আৰু যিটো ঘেঁহু দিয়ে নহয়, সেইটো ঘেঁহু মানে সিহঁতৰ তাত মানে জীৱ জন্তুহে খায় আৰু তেনেকুৱা ঘেঁহু দিয়ে। লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাবিলে যে নাই, এনেকৈতো নহ'ব। তাৰপিছত তেওঁ কি কৰিলে, ঘৰত ঘৈণীয়েকক ক'লে যে আমি ৰাতি সাঁজটো বিশেষকৈ আমি নাখাওঁ, এভইড কৰিম। দিনত খাম, ৰাতি নাখাওঁ, এসাঁজ বচাম। আৰু ল'ৰা ছোৱালী যদি দিগদাৰ হয় গাখীৰ আৰু কল দি দিবি, কিন্তু ৰাতি সাঁজটো আমি নাখাওঁ। সেইটো ক'লে। আৰু সেইদৰে 2-এদিন কৰি চালে। দেখিছে যে ঘৰত ধুনীয়াকৈ পাৰিছে, কোনো কথা নাই। মানে নিজে আগধৰি এপ্লাই কৰি লৈছে। তাৰপিছত কি কৰিলে, তেওঁ ৰেডিঅ' চেণ্টাৰত গৈ এনাউন্সমেণ্ট কৰিলে যে আপোনালোকক, ভাৰতবাসীক কৈছে যে আপোনালোকক মোৰ দৰকাৰ আছে, যে আপোনালোকে যদি সপ্তাহত এদিন ব্ৰত থাকিব পাৰে, নহ'লে ৰাতি সাঁজটো খোৱাটো মানে এভইড কৰক, যে ৰাতি আমি নাখাওঁ, দিনত খাব, ৰাতি নাখাওঁ। যদি সেই এসাঁজ যদি আপোনালোকে নাখায় বা সপ্তাহত হ'লেও এদিন নাখায়, তেতিয়াহ'লে বহুত ঘেঁহু আমাৰ বাচি যাব, যাৰ কাৰণে আমি আমেৰিকাৰ পৰা নলগাকৈ হৈ যাব।
আৰু সেই ব্ৰতটোক কয় শাস্ত্ৰী ব্ৰত বুলিও কয় আৰু সেই ব্ৰতটো চবেই একচেপ্ট কৰিলে আৰু সেইমতে কৰিলে যাৰ কাৰণে মানে আমেৰিকাৰ পৰা ননাকেও হৈ গ'ল আৰু যুদ্ধ কৰিবলৈও সুবিধা নহ'লে যুদ্ধ ৰখাবলগীয়া হৈ যাব ন তেখেতৰ সেই ব্ৰতটো মানিলে আৰু সেইটো শাস্ত্ৰী ব্ৰত বুলি কয় এতিয়া এনেকুৱা এজন মহান মানুহ আছিলে তেখেত ইমানেই চিম্পুল আছিলে যাৰ কাৰণে তেখেতক বহুতে হাঁহিছিলে মানে ঠাট্টা মস্কাৰ কৰিছিলে তেখেতৰ ড্ৰেছ পোছাকত মানে বহুত হেৰি কৰিছিলে আমি এতিয়া ড্ৰেছ পোছাকবিলাক ভালকৈ পিন্ধিব বিচাৰোঁ তেখেতে সেইবিলাক নাই যে ড্ৰেছ পোছাকত মেটাৰ নকৰে কাম কাজত মেটাৰ সেইকাৰণে মই আপোনালোকক কওঁ যে এই ভিডিঅ'টো এবাৰ হ'লেও শ্বেয়াৰ কৰক কাৰণ মানুহে জনাটো আৱশ্যকীয় এই ভিডিঅ'টো যেতিয়া এবাৰ মানুহে চাব ন তাৰপিছত তেখেতৰ বিষয়ে আৰু চাবলৈ বিচাৰিব যে জানিব বিচাৰিব তেখেতৰ জীৱন গাথাটো জানিব বিচাৰিব সেইকাৰণে কওঁ যে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইকো কৰক আৰু এটা শ্বেয়াৰ কৰক তেতিয়া বহুত মানুহে জানিব